হেল্ল' এভৰিৱান, বহুত দিনৰ পিছত আজি মিনি ব্লগ এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মৰম দিব। এয়া আজি আমাৰ ঘৰৰ আলহী মানে মোৰ বা লগত বাৰ জা আৰু শাহু মা আহিছে। প্ৰথমে আমি সকলোকে চাহ জলপান দি লৈছোঁ। এয়া হৈছে মোৰ মা, মৰমতে মই কেপি বাইদেউ বুলি মাতোঁ। এফালে মায়ে ভাত বনাই আছে, আলহীকো পিছে আমি কামে কাজে লগাই দিছোঁ। আৰু এফালে এয়া মই ভাজি বনাই আছোঁ। তাৰ মাজতে মনত পৰিলে যে বিলাহী ছিঙিব আছে, সেইকাৰণে বা আৰু মই মিলি চাৰ্টৰ ওপৰলৈ গৈ বিলাহী ছিঙিবলৈ গ'লোঁ। বায়ে বিলাহী ছিঙি থকাৰ মাজতে মই ভাবিলোঁ আমাৰ মায়ে কৰা খেতিখন আপোনালোকক দেখাই দিওঁ। ইয়াৰ পিছত বিলাহীখিনি আনি কাটি কুটি মই এয়া কেৰাহীত উঠাই দিলোঁ। তাৰ মাজতে বায়ে বাহিৰত মাংস বনাই আছিল। সকলোৰ লগতে ময়ো বাহিৰলৈ গৈ অলপ আড্ডা দিলোঁ। ভাত পানী হৈ যোৱাৰ পিছত প্ৰথমে বাচ্ছা পাৰ্টিটোক দি দিলোঁ আৰু আমিও য'ত যেনেকৈ পাইছোঁ সকলোৱে বহি ভাত পানী খালোঁ। ভাত পানী খাই আকৌ সকলোৱে ফটো ভিডিঅ' বনালোঁ। আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব। বাই বাই।